फ्रेंड्स আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল সোলমেট স্কাইলৈ আৰু আজি এটা বহুত ধুনীয়া ভিডিঅ' হ'বলৈ গৈ আছে আজি মই গৈ আছো পথাৰত চাহ দিবলৈ যেহেতু আপোনালোকে জানে যিবোৰে খেতিৰ লগত জড়িত যে এইটো সময়ত ৰুৱা হয় খেতি তো এতিয়া মই গৈ আছো পথাৰলৈ দেউতাক চাহ দিবলৈ দেউতা পথাৰত আছে এবাৰ আমাৰ খেতি নিজাকৈ কৰা হৈছে সো দেউতা নিজেই গৈছে পথাৰৰ কামত এতিয়া মই চাহ লৈ গৈ আছো একচুয়ালি মোৰ হাতত এতিয়া ব্ৰেড হে আছে বৰ্তা আগে গৈ আছে চাহ লৈ পেলাই আৰু এইটো মোৰ পাৰ্টনাৰ তাই গাঁৱত আহিলে এজনী আমাৰ পেট হয় তো যেতিয়াই মই যতে যাওঁ তালৈকে যায় আৰু ইমান আমাৰ আলহী জিকি ঘৰ আছে গাঁৱত তাই সকলোৰে ঘৰ চিনি পোৱা হৈ গৈছে মই ঘৰৰ পৰা ওলালেই যদি মই মাজুমাহঁতৰ ঘৰত যাওঁ তাই আগতেই গৈ উপস্থিত হ'ব তাৰমানে চিনি পায় আৰু বেলেগৰ ঘৰত একদমেই নোসোমায় জিকি ঘৰ আমাৰ আলহী আছে সিহঁতৰ ঘৰতেহে সোমায় এয়া মই গৈ আছো গাঁৱৰ মাজে মাজে বৰষুণ দি আছে পানী হৈছে তো দেউতা আছে পথাৰত কঠীয়া তুলি তো এতিয়া দেউতাক চাহ দিব যাব লাগে আৰু এইজনী মোৰ পাৰ্টনাৰ তাই মই ৰখিলে ৰখে মই আহিলে আহে মানে সঁচাকৈ কয় যে মানে ডগছ আৰ দ্য বেষ্ট ফ্ৰেণ্ডছ তো সঁচাকৈ তাই সঁচাকৈ মোৰ বেষ্ট ফ্ৰেণ্ড হয় তো এইটো আমাৰ গাঁৱৰ ৰাস্তা এতিয়া গাঁওখন মানে ইতিমধ্যে ইয়াতে আৰু শেষ হৈছে ইয়াৰ পৰা পথাৰ আৰম্ভ হয় তো আপোনালোকে দেখিছে মই আপোনালোকক দেখাই আছোঁ এইয়া আগত গৈ আছে বৰদেউতা চাহ লৈ আৰু মই ইয়াতে নাস্তা লৈ গৈ আছোঁ দেউতাৰ খঙে উঠিব চাগে মানে বহুত দেৰি হৈ গ'ল আনোতে মানে কৈছিলে বহুত সোনকালে আনিবলৈ তো ফ্ৰেণ্ডছ এয়া দেউতা কি কৰিছিল দেউতাৰ হাতত এখন কি আছে কি বুলি কয় এখন দেউতাই বোলে পাহৰি গৈছে এইখনক কি বুলি কয় তো এইখনেৰে জাবৰ টানা হয় পথাৰৰ এইখনে জাবৰ টানা হয় কি কয় আপোনালোকে কমেণ্ট কৰি জনাব দেউতাই মানে অলপ ভিডিঅ' কৰা কনচিয়াছ হৈ গ'ল মানুহটো পাহৰিয়ে গ'ল বোলে কি আছিলে এইখন তো এতিয়া আমি গৈ আছোঁ কঠীয়া তুলিবলৈ জাবৰ টানা কাম শেষ হ'ল দেউতাৰ মই আহোঁতে তো বোলক কঠীয়া তোলা দেখাম আপোনালোকক এয়া বৰষুণৰ বতৰত অসম পুলিচে কঠীয়া তুলি আছে অসম পুলিচৰ জোৱান বৰষুণৰ বতৰত কঠীয়া তুলি আছে চাওক এনেকৈ কঠীয়া তোলা হয় আৰু এয়া অসম পুলিচৰ জোৰ দেখিছে কোভিড প্ৰট'কল ভংগ কৰিলে যেনেকৈ জোৰ লগায় একদম কঠীয়া তোলোতেও ঠিক একেই জোৰ লগাইছে এয়া ইফালে দেউতাই কঠীয়া তুলি আছে আৰু মই ইয়াতে এনেই আৰু মইতো একো কামৰে মানুহ নহয় আৰু চাবলৈ আহিছোঁ অঁ সেয়া এনেকৈ কঠীয়াটো জোকাৰি চাফা কৰা হয় যিবোৰে খেতিৰ লগত জড়িত জানে বাৰু কিন্তু যিবোৰে গুৱাহাটীত থাকে তেওঁলোকে নাজানে তো তেওঁলোকৰ কাৰণে আৰু এইটো স্পেচিয়েল ভিডিঅ' চাই লওক ভুই ৰোৱাৰ আগত কঠীয়া এনেকৈ তোলা হয় এনেকৈ চাফা কৰা হয় তাৰ পিছতহে ভুই ৰোৱা হয় আচলতে আগতে ময়ো ভাবিছিলোঁ মানে এই যে কঠীয়াটো ক'ৰ পৰা আহে তাৰমানে কঠীয়াটো ক'ৰ পৰা আহে মানে মই ভাবিছিলোঁ এইটো চাগে লিটাৰেলি একদম জমনি কথা এটা এনেকুৱা যে মই ভাবিছিলোঁ আগতে অঁ এইখনক খাবনি বুলি কয় পথাৰত যিবোৰ জাবৰ থাকে সেইবোৰ উঠোৱা হয় তো মই কৈ আছিলোঁ যে আগতে মই ভাবিছিলোঁ যে এই যে আমাৰ যে বনবোৰ থাকে ন মই ভাবিছিলোঁ এই বনবোৰে ৰুৱে চাগে কাৰণ কঠীয়া যে বেলেগকৈ মানে উগোৱা হয় মানে বীজ সিঁচি পেলাই কঠীয়া হেৰি কৰা মানে উগোৱা হয় সেইটো মই জনা নাছিলোঁ তো এয়া পথাৰৰ মাজে মাজে এতিয়া এইখিনি আমাৰ দেউতা অঁ এইখিনি নহয় এই আগৰখিনিহে আমাৰ বোলে তো ইয়াতো কঠীয়া থৈ দিছে চাওক ইয়াতে এই আমাৰ অসম পুলিচৰ বৰ্তাজনৰ সেইখিনি তেওঁ ৰুব এয়া ৰুইছে চাওক ৰাস্তা চাওক নপৰিলে হ'ল আৰু ভগৱান ছাতিয়ে তাতিয়ে মানুহজনী মই এয়া সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি আছিলে বাট এইটো কেঁচা ধানৰ মাজে মাজে কেঁচা আলি সৰু সৰু এয়া চাওক ওচৰৰ পৰা এয়া ডাঙৰ হ'ব
ইয়াৰে আমি ফ্ৰাইড ৰাইচ খাম, বিৰিয়ানী খাম আৰু আৰু এই বৰষুণৰ বতৰত চবকে এটা এডভাইচ, পথাৰত যেতিয়া আহিব নহয় খালী ভৰি আহিব। বাৰু যিবোৰে পথাৰত আহে তেওঁলোকে খালী ভৰিয়ে আহে, যদি কোনোবাই এনেই পথাৰ চাবলৈ আহে তেতিয়াহ'লে প্লিজ খালী ভৰি আহিব, নহ'লে কাৰণ তেতিয়াৰ পৰা মই 5বাৰমান পিছল খাইছোঁ খালী ভৰি থাকিও। তো চেণ্ডেল পিন্ধি আহিলেতো এতিয়ালৈকে মোৰ কঁকাল গ'লহেঁতেন। গুড মৰ্ণিং। আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইটো বস্তু যিটো মই যোৱাকালি আপোনালোকক কৈছিলোঁ যে আজিকালি প্ৰায় নোহোৱাই হৈ গৈছে। তো আপোনালোকক দেখাওঁ বলক সেইটো কি বস্তু আজিকালি একদম নোহোৱা হৈ গৈছে, কিন্তু পথাৰতো দেখিবলৈ নাপায়। কিন্তু আজি মই আপোনালোকক দেখুৱাম সেইটো কি, তো বলক। তো ফ্ৰেণ্ডছ, মই যে আপোনালোকক কৈছিলোঁ আজিকালি একদম দেখা নোপোৱা বস্তু এটা, সেইটো হৈছে এইটো। আজিকালি এনেকৈ হালোৱা গৰুৰে হাল বোৱা আপোনালোকে দেখিবলৈ নাপায়, পথাৰতো নাপায়, গাঁৱতো নাপায়, কিন্তু ইয়াতে পাইছে। ইয়াতে এইখিনি জেগাত হালোৱা গৰুৰে হাল বোৱাৰ কাৰণ এটা হৈছে যে চাওক ইয়াৰে ছাইডৰ গোটেইখিনি ৰুই দিছে অলৰেডি। তো এইখিনি হাল বাবলৈ হ'লে ইয়াত ট্ৰেক্টৰ আনিব নোৱাৰে এতিয়া, তো ইয়াতে হালোৱা গৰুৰেই বাব লাগিব। আৰু ইফালে চাওক গোটেই এয়া দেউতা আৰু মই জলপান লৈ আহিছোঁ। চাওক গোটেই সৌন্দৰ্যটো চাওক চাৰিওফালৰ। এক কাম কৰোঁ বলক, আমি পানীত নামি চাওঁ কেনেকুৱা লাগে হাল বাই। মই এতিয়া হালোৱা গৰুৰ সন্মুখত আৰু মোৰ জীৱ কঁপি আছে অনেষ্টলি যদি কওঁ। তো বৰদেউতা তুমি কৈ দিয়াছো কোনটো কি বুলি কয়? এইটো মুঠি নাঙালৰ। এইডাল লৰু। এইডাল দিলা। কোনডাল চাও? এই মাজুৰীডাল দিলা। এই পাত জুঙলি। এই মানে আগৰ পাত। এই আগৰ পাত জুঙলি। এইডাল আন। এইডাল জুঙলিৰ ফল। এইকেইডাল এই আমাৰ সঁজুলি। এইটোৱে গোটেই মানে নাঙলটোৰ গোটেই এইখিনি আৰু পাৰ্ট পাৰ্ট নাম এইকেইটা, এই গোটেইকেইটা মিলি পেলাই নাঙল বুলি কয়। আৰু গৰু দুটাটো চিনিয়ে পাইছে। আৰু যিডাল লৰু বুলি কৈছে সেইডাল হৈছে ষ্টেয়াৰিং। আমাৰ যেনেকৈ গাড়ীৰ ষ্টেয়াৰিং থাকে, নাঙলৰ সেইডাল ষ্টেয়াৰিং। এতিয়া আপোনালোকক দেখাম, চাব বৰদেউতাই কেনেকৈ ষ্টেয়াৰিং ঘূৰাব। এয়া এয়া ষ্টেয়াৰিং সেইডাল, আৰু গৰুৰ নেগুৰডাল এক্সিলেটাৰ। এইডাল এক্সিলেটাৰ চাওক, এইডালত ধৰি ধৰি স্পীড বঢ়াইছে কমাইছে। সেইডাল ষ্টেয়াৰিং আৰু এইডাল এক্সিলেটাৰ। এয়া চাওক ষ্টেয়াৰিং ঘূৰাইছে, এয়া ঘূৰি গৈছে। ভাবিছিলোঁ এবাৰ নাঙলৰ মুঠিত ধৰি ট্ৰাই কৰিম বুলি, কিন্তু সাহস হোৱা নাই ইমান। হালোৱা গৰুটো গাই গৰুতে মোৰ ফাটি যায় আৰু।
এইজনী মোৰ সৰু আইতা আৰু সৰু আইতাই এতিয়া পথাৰত অকলে অকলে আলি দি আছে এয়া অকলে অকলে আমাৰ সৰু আইতাক নোৱাৰে আইতা বয়স 80+ বাট কামত এতিয়াও কোনেও হৰুৱাব নোৱাৰে অৰ্গেনিক বস্তু খাই ন সেইকাৰণে আমিতো নোৱাৰোঁ ভাই এনেদৰে পথাৰৰ মাজত জলপান খালে খুৰা আৰু বৰমাহঁতে আৰু লগতে ময়ো অলপ খাই দিলোঁ দিয়ক আৰু মজাটো লৈ চালোঁ ময়ো পথাৰত খাই কেনেকুৱা লাগে ভাল এয়া চাওক কঠীয়া মুঠি আৰু ইয়াতে ৰুই আছে বৰমাহঁতে এয়া দিনৰ 12টা বাজিছে আৰু এইখিনি মোটামুটি শেষেই হৈছে হয়তো আৰু 1-1.5 ঘণ্টাৰ ভিতৰত শেষ হৈ যাব ৰোৱা তো এই ইয়াতে আমাৰ বৰমা এইখিনি অকলে ৰুই শেষ কৰি দিলে এই দিনৰ 12টা বজালৈকে আৰু আপোনালোকে জানেনে যেতিয়া এই ৰ'দ পৰে এই বোকাখিনিও বহুত বেছি গৰম হৈ যায় মানে আয়ো খোজ দিব নোৱাৰা গৰম একদম জ্বলাৰ নিচিনা লাগে বলা 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 কিবাকে মই পাৰ হৈ আহিলোঁ একদম এনেকুৱা লাগে গৰম পানীত খোজ দিয়াৰ নিচিনা তো ভাবক কিমান কষ্ট হয় আৰু বৰমাই তাতে এই ভৰ ৰ'দখনত তাতে সেই গৰম বোকাতে ৰুই আছে তো ফ্ৰেণ্ডছ এই ব্লগটো মই এইখিনিতে খতম কৰিম পথাৰৰ মাজৰ পৰা এই ভৰ দুপৰীয়া দেখিছে এই ৰ'দত বৰমাহঁতে ভুই ৰুই আছে তো আমি দেখিলোৱে যে কিমান কষ্ট হয় আচলতে খেতি কৰিবলৈ গ'লে আমিতো আৰামছে মানে ভাতকেইটা খাওঁ কিনি পেলাই কিন্তু তাৰে পিছত যিবোৰে খেতি কৰে তেওঁলোকৰ কিমান কষ্ট জড়িত হৈ থাকে এই দুপৰীয়া ভৰ ৰ'দত মোৰ ইয়াত থিয় হৈ থাকিবলৈ টান লাগিছে আৰু বৰমাহঁতে তাতে ৰুই আছে তো এবাৰ ভাবি চাব আৰু ভিডিঅ'টো এইখিনিলৈকে যদি চালে থেংক ইউ ছ' মাছ আৰু ভিডিঅ'টো যদি ভাল পাইছে তেন্তে আপোনাৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব এণ্ড প্লিজ 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 চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ এৰিছোঁ থেংক ইউ